পত্নী ডেইজিয়ে গিৰিয়েকক অভিমানৰ সুৰত ক'লে, বিয়া হোৱা আজি 5 বছৰ হ'ল, কিন্তু আমি ইজনে সিজনক দিবলৈ সময় নাই। আপোনাৰ সম্পৰ্ক কেৱল দোকানখনৰ লগত আৰু মোৰ সম্পৰ্ক ঘৰুৱা কাম-কাজৰ লগত। আমি দুয়ো কেতিয়াবা এইবোৰৰ পৰা মুক্তি পামনে? কেতিয়াবা ক'ৰবালৈ ফুৰিবলৈ যাবলৈ সময় উলিয়াব পাৰিমনে? গিৰিয়েকে ক'লে, ডেইজি, তুমি ফুৰিবলৈ যোৱা কথা কৈছা। তুমি হয়তো নাজানা এখন দোকানত কিমান কাম থাকে। দোকানখন আছে বাবে আমি আছোঁ। মা, দেউতা, ল'ৰা ছোৱালী সকলোৰে খৰচ এই দোকানখনৰ পৰাই আহে। বাহিৰলৈ ওলাই গৈ চাবা, তেতিয়াহে গম পাবা বজাৰত কিমান প্ৰতিযোগিতা চলি আছে। মই যদি এদিন দোকানত উপস্থিত নাথাকোঁ, তেন্তে গ্ৰাহকে আন এখন দোকানলৈ যায়। ইফালে আজিকালি অনলাইন ব্যৱসায়েও বিক্ৰীৰ ওপৰত তলা লগাইছে। ব্যৱসায় চলিবলৈ সম্প্ৰতি কিমান অসুবিধা হৈছে তুমি নুবুজিবা। ডেইজিয়ে ক'লে, মই আপোনাৰ মনটোকে আজিলৈকে বুজি নাপালোঁ। আপুনি মোৰ কথা কেনেকৈ বুজিব? কেতিয়াবা আপোনাৰ লগত অকলশৰে কিছু সময় কটাবৰ মন যায়। আমাৰ মৰম ভালপোৱাবোৰ ঘৰৰ চাৰিবেৰৰ মাজতে শেষ হৈ যাব নেকি? মৰম ভালপোৱাবোৰ সজীৱ কৰি ৰাখিবলৈ ইজনে সিজনক অলপ সময় দিয়াৰ দৰকাৰ। 2-3 দিনৰ বাবে আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ। গিৰিয়েকে ক'লে, ৰাতিপুৱাই মোৰ মূৰটো নষ্ট নকৰিবা। যদি তুমি ফুৰিবলৈ ইমানেই ভাল পোৱা, তেনেহ'লে ল'ৰা ছোৱালীৰ সৈতে ফুৰি আহাগৈ। মোৰ ক'বলগীয়া একো নাই। ডেইজিয়ে ক'লে, মই আপোনাৰ লগত যাব বিচাৰোঁ, কিন্তু আপোনাৰ যদি সময় নাই, তেতিয়াহ'লে কোনো কথা নাই। কথাখিনি ডেইজিয়ে বেজাৰ মনেৰে কৈ কথাটোৰ পৰা ওলাই গ'ল। কথাৰ পৰা ওলাই গৈ তেওঁ চাহ আৰু ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ ধৰিলে। শাহুৱেক আৰু শহুৰেকৰ চাহ আৰু ব্ৰেকফাষ্ট দি ল'ৰাটোৰ স্কুলৰ বাবে সাজু কৰিবলৈ আৰম্ভ কৰিলে। ডেইজিৰ 2টা সন্তান আছিল, ৰাজু আৰু জুমি। এজনৰ বয়স 4 বছৰ আৰু আনজনৰ বয়স 2 বছৰ। কেতিয়াবা ডেইজিয়ে দুয়োটা ল'ৰা ছোৱালীক লগত লৈ পাৰ্কলৈ গৈছিল আৰু কেতিয়াবা পথাৰলৈ গৈছিল। এনেকৈয়ে বছৰবোৰ পাৰ হ'বলৈ ধৰিলে। গিৰিয়েকে কেতিয়াও আজৰি সময় নাপালে। ডেইজি ভাগৰি পৰিল। তেওঁৰ গিৰিয়েক নিজৰ দোকানখনৰ পৰা এদিনৰ বাবেও ওলাই নাহিল। এতিয়া ডেইজিয়ে কোৱাটো বন্ধ কৰিলে। ৰাজু আৰু জুমি এদিন যৌৱনত ভৰি দিলে। ডেইজিয়ে আৰু তেওঁৰ গিৰিয়েকক লাহে লাহে বাৰ্ধক্যই লগ দিলে। বেমাৰ আজাৰো আৰম্ভ হ'ল। এদিন হঠাৎ ডেইজিয়ে উশাহ নিশাহত কষ্ট পাবলৈ ধৰিলে। গিৰিয়েকে লগে লগে গাড়ীখন উলিয়াই ডেইজিক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। লগে লগে ডাক্তৰে ডেইজিক অক্সিজেন দিলে। যদিও অলপ সময়ৰ ভিতৰতে তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰিলে। গিৰিয়েকে বিশ্বাস কৰিব পৰা নাছিল যে ডেইজিয়ে তেওঁক এৰি চিৰদিনৰ বাবে গুচি যাব। এনেকুৱা হ'ব বুলি সিহঁতে কেতিয়াও কল্পনাই কৰা নাছিল। ডেইজি গুচি গ'লগৈ ফুৰিবলৈ, কিন্তু অকলশৰে। এতিয়া গিৰিয়েকে বিচাৰিলেও তেওঁৰ লগত ফুৰিব যাব নোৱাৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আমাৰ আপোনসকলক সময় দিয়াটো দৰকাৰ। তেওঁলোকৰ লগত সময় কটোৱাটো দৰকাৰ। কাৰণ আমি কোনেও নাজানো যে আমি এই পৃথিৱীত কিমান দিন জীয়াই থাকিম। গতিকে সময় থাকোঁতেই আপোনজনৰ লগত খোজ মিলাওক। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ষ্টৰিটো ভাল লাগিছে, তেন্তে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।